নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ বাৰ এক্সামৰ কাৰণে নতুন আপডেট লৈ আহিছোঁ, যোনটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। ল ষ্টুডেণ্ট বা যোনে ল পাছ কৰিছে তেওঁলোকৰ কাৰণে, আৰু যোনে ল পঢ়ি আছে তেওঁলোকৰ কাৰণেও। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো লাষ্টলৈ চোৱাৰ চেষ্টা কৰিব। চ' বাৰ এক্সাম ষ্টাৰ্ট হৈ আছে আপোনাৰ নৱেম্বৰৰ 30 তাৰিখৰ পৰা। তাৰে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 29 ছেপ্টেম্বৰ 2025, আৰু যাৰ পে'মেণ্ট অনলাইন মোডৰ থ্ৰুদি হ'ব 29 ছেপ্টেম্বৰৰ পৰাই। আৰু ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অনলাইন যোনটো এপ্লাই সেইটো বন্ধ হ'ব অক্টোবৰ 28 লাষ্ট ডেট, মানে অক্টোবৰ 28 ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু যদি কিবা লাষ্ট ডেট বা হেৰিৰ পে'মেণ্টটো আপোনাৰ যদি বাকী আছে তেনেহ'লে এইটো 29 অক্টোবৰলৈ কৰিব পাৰিব। লাষ্ট ডেটটো অফ কাৰেকশ্যন ইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইটো হ'ব 31 অক্টোবৰলৈ। আৰু এক্সামৰ যোনটো এডমিট হ'ব সেইটো 15 নৱেম্বৰত ৰিলিজ হ'ব, আৰু এক্সাম হ'ব আপোনাৰ 30 নৱেম্বৰ। এইখিনি আপোনালোকৰ জেনেৰেল নলেজ। চ' আপোনালোকক এইটো জনাই দিওঁ যে এক্সাম কোনে কোনে দিব পাৰিব। এক্সাম দিব পাৰিব যোনে ফাইনেল ইয়েৰ এক্সাম, যোনটো ছেমিষ্টাৰ ছাপ'জ 5 ইয়াৰ্ছ ইয়াৰ 3 ইয়াৰ্ছৰ, যোনটো 3 ইয়াৰ্ছৰ হয় সেইটো 6 ছেমিষ্টাৰ ইয়াৰ 5 ইয়াৰ্ছৰ তেওঁলোকৰ 10 ছেমিষ্টাৰৰ যোনবোৰে এক্সাম দিব যাব ফাইনেল ইয়াৰৰ এক্সাম, ফাইনেল ছেমিষ্টাৰৰ এক্সাম, তেওঁলোকে এলিজিবল হয় যদিহে তেওঁলোকৰ কোনো বেক নাই আদাৰ ছেমিষ্টাৰবোৰত। লগতে যোনবোৰে পাছ আউট কৰি লৈছে তেওঁলোকৰ এডমিট মাৰ্কশ্বিট আছে 5 ইয়াৰ্ছ বা 10 ইয়াৰ্ছৰ, বাট এনৰোল হোৱা নাই তেওঁলোকেও দিব পাৰিব। লগতে যোনবোৰে লাইচেঞ্চ পাইছে, এনৰোলমেণ্ট পাইছে, বাট তেওঁলোকে মানে কোনোবা বেলেগ জেগাত কাম কৰি আছে আৰু নিজৰ লাইচেঞ্চটো চাৰেণ্ডাৰ কৰি দিছে, আৰু তেওঁলোকে ৰি-এপ্লাই কৰিব বিচাৰে যদি বাৰ এক্সামৰ কাৰণে, তেওঁলোকে এলিজিবল হয়। চ' একো চিন্তা কৰিব লগা দৰকাৰ নাই। তেওঁলোক যোনে মানে ধৰক ফাইনেল ছেমিষ্টাৰত আছে তেওঁলোকেও দিব পাৰিব। মাৰ্কশ্বিট আছে, যাৰ এনৰোলমেণ্ট নাই তেওঁলোকেও দিব পাৰিব। আৰু যোনবোৰে প্ৰেক্টিচ কৰি থাকে নে বেলেগত জব কৰি আছে তেওঁলোকেও যদি দিব বিচাৰে তেওঁলোকেও দিব পাৰিব। আৰু এতিয়া কথাটো আহিল আপোনালোকে এক্সাম দিয়াৰ মেইন যোনটো ডেটটো হ'ল 30 নৱেম্বৰ। 30 নৱেম্বৰত আপোনালোকৰ যোনটো চেণ্টাৰত পৰে তালৈ যাব লাগিব। তালৈ যাই আপোনালোকে এক্সাম দিব লাগিব। চ' এক্সাম দিয়াৰ পাছিং মাৰ্ক হ'ল জেনেৰেলৰ কাৰণে 45%, আৰু জেনেৰেল আৰু OBCৰ কাৰণে 45%, আৰু যোনবোৰ SC ST আৰু ডিজেবল পাৰ্চন আছে তেওঁলোকৰ কাৰণে 40%। যোনবিলাকৰ ধৰক এক্সামৰ বেয়া ৰাখ নাই, তেওঁলোকে এতিয়াৰ পৰা যদি আৰু কিনা ষ্টাৰ্ট কৰে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব। লগতে আপোনালোকৰ এক্সামৰ যোনটো টাইম আছে সেইটো হ'ল 3.5 ঘণ্টা, আৰু পাছিং মাৰ্ক হ'ল 100, আৰু আপোনালোকৰ কোনো নিগেটিভ মাৰ্ক নাই, কোনো নিগেটিভ ছাপ'জ কোনোবা এটা এনচাৰ আপোনাৰ যদি ভুলো হয় তেওঁলোক যোনটো ৰাইট আছে তেওঁৰ পৰা কোনো কাট বা নিগেটিভ মাৰ্কিং নাই, আৰু ছাপ'জ সেইটোৱে কৈছোঁ। আৰু আপোনালোকে এক্সাম দিয়াৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকে 29ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে। কিবা আৰু যদি কিবা কুৱেশ্যন আছে, কিবা জানিবলৈ আছে, আপোনালোকে মোক কমেণ্ট বক্সত সুধিব পাৰে। আৰু কিবা যদি এক্সামৰ বিষয়ে কিবা সুধিব আছে তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰে। মই আপোনালোকৰ লগত চিলেবাছটো শ্বেয়াৰ কৰি দিছোঁ, লগতে এক্সামৰ যোনটো ক্ৰাইটেৰিয়া আছে, কি আছে, এভৰিথিং মই আপোনালোকক এই ভিডিঅ'ৰ আপোনালোকে দেখাই পাইছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। হোপ ইউ গাইজ লাইক দিছ ভিডিঅ'। আৰু যদি গাইজ আপোনালোকে এই ভিডিঅ'টো ইনফৰ্মেটিভ ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এণ্ড গড ব্লেছ ইউ অল।